মিলিয়ন ফলোৱাৰ হ'ল। হেল্ল' গাইজ, কি খবৰ? তো গাইজ আজিও কেইটামান ইম্পৰ্টেণ্ট আৰু ইণ্টাৰেষ্টিং আপডেট লৈ আহিছোঁ। তো ইণ্টাৰেষ্টিং আপডেটটো আজি অসমৰ এনেকুৱা এটা ইউটিউব চেনেলৰ বিষয়ে আপোনালোকক জনাম, যিটো চেনেলত প্ৰায় 5 মিলিয়ন ছাবস্ক্ৰাইবাৰ্ছ আছে। তো আমি জানাত অসমৰ হায়েষ্ট ছাবস্ক্ৰাইবাৰ্ছ থকা ইউটিউব চেনেল আছিলে ভাইটি মিউজিক কোম্পানী, যিটো ইউটিউব চেনেল বৰ্তমান নাই, ইউটিউবৰ পৰা ডিলেট হৈ গৈছে। তো অসমৰ আৰু এটা ইউটিউব চেনেল ওলাইছে, যিটো ইউটিউব চেনেল অসমত পাঠশালাৰ হয়, আৰু সেই চেনেলটোত প্ৰায় 5 মিলিয়ন ছাবস্ক্ৰাইবাৰ আছে। তো ইয়াৰ বিষয়ে আপোনালোকক জনাম, তো ভিডিঅ'টো একদম শেষলৈ চাই থাকিব। আজি ফাৰ্ষ্ট আপডেটটো হৈছে ডিম্পু বৰুৱা ৰিলেটেড। তো ফাইনেলি ডিম্পু বৰুৱাই ইনষ্টাগ্ৰামত কমপ্লিট কৰিলে 1 মিলিয়ন ফলোৱাৰ্ছ। আৰু ডিম্পু বৰুৱা অসমৰ দ্বিতীয়জন ব্যক্তি যিয়ে ইনষ্টাগ্ৰামত 1 মিলিয়ন ফলোৱাৰ্ছ কমপ্লিট কৰিছে। আৰু প্ৰথমজন ব্যক্তি হৈছে দেৱলিনা ভট্টাচাৰ্য। আৰু দেৱলিনা ভট্টাচাৰ্যৰ ইনষ্টাগ্ৰামত বৰ্তমান আছে 3 মিলিয়ন ফলোৱাৰ্ছ। তো 1 মিলিয়ন ফলোৱাৰ্ছ কমপ্লিট হোৱাৰ পিছত ডিম্পু বৰুৱাই কি কৈছে, সৰু ভিডিঅ' ক্লিপ আমি চাই লওঁ আহক। মোৰ ইনষ্টাগ্ৰামত 1 মিলিয়ন ফলোৱাৰ হ'ল। সকলোকে বহুত বহুত ধন্যবাদ। তো কিবা এটা কৰা যাব ৰ আজি না কিবা কৰোঁ। এতিয়া 1 মিলিয়ন হ'ল, বহুত ধন্যবাদ। আৰু 10 লাখ মানুহ দেই। আৰু তো গাইজ নেক্সট আপডেট হৈছে ফুকন পাঠক ৰিলেটেড। তো ফুকন পাঠকৰ তৰফৰ পৰা খুবেই ভাল খবৰ আছে যে ফুকন পাঠকে তৃতীয়টো ইণ্টাৰনেশ্যনেল ট্ৰিপ কৰিবলৈ গৈছে। তো ফুকন পাঠকে প্ৰথমটো ইণ্টাৰনেশ্যনেল ট্ৰিপ কৰিছিলে পাকিস্তানত, আৰু দ্বিতীয়টো কৰিছিলে বাংলাদেশত, আৰু তৃতীয়টো এইটো মাহত অৰ্থাৎ ছেপ্টেম্বৰ মাহৰ পৰা তৃতীয়টো ইণ্টাৰনেশ্যনেল ট্ৰিপ ষ্টাৰ্ট কৰিব। আৰু ইয়াৰ বিষয়ে ফুকন পাঠকে নিজে আপডেট দিছে ইনষ্টাগ্ৰাম ষ্টৰীত, য'ত লিখিছে মাই থাৰ্ড ইণ্টাৰনেশ্যনেল ট্ৰিপ ইজ অন ইন দিছ ছেপ্টেম্বৰ বিউটিফুল কাউণ্ট্ৰি এনিগেজ। তো আপোনালোকে কমেণ্ট কৰি জনাব ফুকন পাঠকে তৃতীয়টো ইণ্টাৰনেশ্যনেল ট্ৰিপ ক'ত কৰিবলৈ গৈ আছে। তো গাইজ নেক্সট আপডেট হৈছে অসমৰ সকলোতছে হাইষ্ট ছাবস্ক্ৰাইবাৰ্ছ থকা ইউটিউব চেনেলটো ৰিলেটেড। আৰু এই চেনেলটোৰ নাম হৈছে আননন মিষ্টেৰিজ হিন্দী। আৰু এই চেনেলটোত হিন্দী ভাষাত ভিডিঅ' বনাই আমাৰ অসমৰ পাঠশালাৰ হয়। আৰু এই চেনেলটোত বৰ্তমান 4.6 মিলিয়ন ছাবস্ক্ৰাইবাৰ আছে, অৰ্থাৎ 5 মিলিয়ন ছাবস্ক্ৰাইবাৰ হ'বলৈ গৈছে। আৰু এই চেনেলটোৰ বিষয়ে অসমৰ কোনো মানুহ এতিয়ালৈকে জনা নাছিলে, কিন্তু এইটো চেনেলৰ বিষয়ে ৰিভিল কৰিছে এছবিএন ব্লগছে। তো আজি এছবিএন ব্লগছে নিজৰ ইউটিউব চেনেলত এটা ভিডিঅ' আপলোড কৰিছিলে, যিটো ভিডিঅ'ৰ জৰিয়তে এই চেনেলটোৰ বিষয়ে জনাইছে। আৰু এই চেনেলৰ অনাৰৰ আৰু এটা ইউটিউব চেনেল আছে, যিটো চেনেলত 1.1 মিলিয়ন ছাবস্ক্ৰাইবাৰ্ছ আছে। তো এছবিএন ব্লগে যিটো ভিডিঅ' আপলোড কৰিছিলে, তো সেই ভিডিঅ'টোৰ সৰু ক্লিপ এটা আমি চাই লওঁ আহক। আৰু যদি সম্পূৰ্ণ ভিডিঅ' চাব বিচাৰে ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে। ये गोल्ड प्ले बटन 2 मिल गया। तो चलो मैं एक बात बीच में कट करता हूँ। ये वीडियो मेरे को पता है कि ज्यादातर आसाम में देखा जाएगा, तो আমি এতিয়াৰ পৰা এই ভিডিঅ'টো অসমীয়াত কন্টিনিউ কৰো, সবৰ কাৰণে ভাল হ'ব। এইটো মানে একদম আনএক্সপেক্টেড আছিল। অসমত ইমান ডাঙৰ এটা চেনেল এটা আছে, আৰু প্লে বাটন চাইলে তো গমেই পাইছে, দুটা গোল্ড প্লে বাটন আৰু বোলে সিলভাৰ তিনিটা। মই এডিট কৰো, এৰ স্ক্ৰিপ্ট বিলাক লিখে সবা আমি দুয়ো মিলি কৰা আছিলো। তেতিয়া একদম ফানি হৈছিলে, কাৰণ হিন্দী একদম বেয়া আছিলে আমাৰ। এতিয়াতো পুৰা টিম আছে, আমাৰ ডাঙৰ টিম এটা আছে, ডাঙৰ টিম এটা কাম কৰে। 20 জন থকা এটা টিম লৈ পেলাই যে এইটো ইউটিউব চেনেল চলাই, মানে ভাবিব পাৰিছে কিমান ডাঙৰ এটা টিমৰ লগত মানে এইটো চেনেলটো চলি আছে। আৰু আমি প্ৰাউড ফিল কৰিব লাগে যে আমাৰ অসমত ইমানখিনি আগবাঢ়ি গৈছে। মানে তেখেতৰ মই ধৈৰ্য মানিব লাগিব যে 5 মিলিয়নৰ লোকে কাকো নোকোৱাকে চেনেলটো এতিয়ালৈকে চলাই আছিল। মানে এটা ড্ৰিম আছিলে যে দুটা গোল্ড প্লেন বোৰ্ড কাৰণ আহিলেহে মই অসমত মানে দেখুৱাম যে মোৰ এমপ্লয় বিলাকে কেতিয়াবা কয় যে ক'ত কাম কৰা, যেতিয়া কয় আননন মিষ্টেৰিজ হিন্দী চেনেলত কাম কৰো দেখাই দিয়ে, তেতিয়া মানুহ বিলাকে মানে বিশ্বাস নকৰে, বিলিভ নকৰে, মিছা ঠগ দিছে, মিছা কথা কৈছে, হ'বই নোৱাৰে। সেইটোৱে ইমান ডাঙৰ চেনেল। এইটো পচিবল যে হিন্দীত এছবিএন ভাই হিন্দীত বনাই আছে অসম।